জাষ্ট মই এই কথাটো বেয়া লাগিলে জাষ্ট আপুনি এইটো চাই লওক আপুনি যিটো লিখা আছে ইয়ৰ অৰ্ডাৰ কালাৰ ৱাজ নট এভেইলেবল উই আৰ ৰিয়েলি ভেৰি গুড মৰ্ণিং ফ্ৰেণ্ডছসকল আৰু আজি একচুৱেলি এইটো ভিডিঅ' মই এটালৈ এড নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু এড কৰিব লগা হৈছে আৰু বেলেগ এটা ভিডিঅ' হেৰি কৰিছোঁ আৰু চ' সেই ভিডিঅ'টো মানে মই অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত এটা পাৰ্চেল চ' যিটো পাৰ্চেল আছিলে কি কথা নাজানো কিন্তু জাষ্ট অলপ আগত আহি পাইছে মোৰ ওচৰত চ' সেই ভিডিঅ'টো মই আনবক্সিং কৰিব ওলাইছোঁ আৰু সেই ভিডিঅ'টো এতিয়া কি বস্তু আহিছে নাজানো মই যিটো দিছোঁ সেইটো আহিছে নাই সেইটোও মই গম নাপাওঁ কিন্তু পেকেটৰ ভিতৰত আছে চ' চাওঁচোন কি হয় আৰু তাত যদি মই যিটো দিছোঁ সেইটোৰ কাৰণে মোক ৰিচেণ্ট লগাইছোঁ কাৰণ ব্লুটুথ কানেক্ট হয় উইথ এক্সট্ৰা কোড দি পিনেও কানেক্ট হয় ডাটা কেবল দিও কানেক্ট হয় মেমৰি কাৰ্ডো হয় চ' চব হয় মই যাম মেমৰি কাৰ্ডত ফাৰ্ষ্ট ট্ৰাই মই এইটো কৰিলোঁ কাৰণ মেমৰি কাৰ্ডটো মই চেক কৰা নাই বহুত দিন কোনো হেৰিত লগোৱা ডিভাইচ লগোৱা নাই সেই মেমৰি কাৰ্ডটো ভাল হৈ আছে নে বেয়া হৈ আছে তাত লগাই পিনি চেক কৰিম চ' কি হয় নাজানো সেই বস্তুটো অৰিজিনেলি আহিছে যিটো চ' এইটো পাৰ্চেল হয় আৰু পাৰ্চেলটোৰ পেকিংটো খুলি লওঁ এইটো বিখ্যাত ব্লেড ডিম্পুৰ যেনেকৈ বিখ্যাত কটাৰী বিখ্যাত দাৰে হেৰি আনবক্সিং কৰে মই কৰোঁ সাধাৰণ প্লেটেৰে চাওঁ ভিতৰত কি আছে ইয়াৰ পিছত আৰু এটা পেকেট আছে এইটো পেকেটটো যা চিনচোন নুখোলে চাওঁ ট্ৰাই কৰি চাওঁ বেলেগ WS8887 মিনি স্পীকাৰ চ' এইটো স্পীকাৰ সৰু হয় কিন্তু ইয়াৰ যিটো মানে ফিডবেক বা যিটো ৰিভিউজ আছিলে ৰিভিউ চাই পিনি ইয়াৰ মানে বহুত ভাল আৰু বেষ্ট হেৰি পাইছিলোঁ কি বুলি কয় ৰিভিউ পাইছিলোঁ তাৰ পৰা ধৰক ৰেটিঙো ভাল পাইছিলোঁ চ' সেইটো কাৰণে মই এইটো অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো প্ৰাইচটো বেছি নহয় বহুত কমতে পায় 288 হয় আৰু 288ত মেবি ভালে হ'ব মানে যিটো ৰিভিউ আছিলে বা যিটো ইয়াৰ ফিডবেক আছিলে সেই ধৰণৰ মানে এইটো বহুত ভাল আছিলে সেইকাৰণে মই অৰ্ডাৰ কৰিছিলোঁ কাগজখিলা দিয়া আছে কাগজখিলা কি কাগজখিলা লিখা আছে ইয়ৰ অৰ্ডাৰ কালাৰ ৱাজ নট এভেইলেবল উই আৰ ৰিয়েলি ভেৰি চৰি প্লিজ ডু নট ৰিটাৰ্ণ এইটো কি মই যিটো কালাৰ হেৰি কৰিছিলোঁ চ' সেইটো কালাৰ নাহিলে আৰু দিছে বেলেগ এটা কালাৰ আৰু তাৰপৰা মোক লিখিছে যে উই আৰ ৰিয়েলি ভেৰি চৰি মানে সিহঁতি ইয়াৰ কাৰণে বহুত দুখিত আৰু প্লিজ ডু নট ৰিটাৰ্ণ মানে এইটো আকৌ ঘূৰাই পঠাবলৈ মনা কৰিছে চাওঁ যদি ভাল হয় তেতিয়া থাকিব যদি বেয়া হয় কি মোক ৰাখি কি কৰিম মোক ঘূৰাবতো লাগিবই ত' চাওঁচোন এতিয়া বস্তুটো ভাল নাই বেয়া মেইন সেইটো অলপ কি দিছে দিছে এডাল চাৰ্জিং কেবল আৰু যিটো মই পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ সেইটোৱে আহিছে কিন্তু কালাৰটোহে খালি বেলেগ কালাৰ আহিছে গল্ডেন কালাৰ আহিছে কিন্তু গল্ডেন কালাৰটো ভাল লাগে কিন্তু মই ভাল নাপাওঁ মই ভাল পাওঁ যিটো কালাৰ আছিলে সেই কালাৰটো ক'ত গ'ল সেইটো ব্লেক কালাৰ আৰু ব্লেক কালাৰ ভাল লাগে ব্লেক কালাৰ আহিলে বেলেগ এটা কালাৰ সেইটো লছ কম নে লাভ কম নাজানো এতিয়া মেইনকৈ ইয়াৰ মই কৈছিলোঁ যে আপোনালোকক মেমৰি কাৰ্ড দি পিনি মই ট্ৰাই কৰিম আৰু সেই মেমৰি কাৰ্ডটো জাষ্ট ইয়াতে পোষ্ট কৰিব লাগিব চাগে ফোন কৰিছোঁ ফোন হ'লে মিউজিক ইয়াতকৈ বেষ্ট হ'ব বুলি আৰু ইয়াতকৈ ভাল হ'ব বুলি আৰু কোৱালিটি বহুত ভাল আৰু মেবি চাৰ্জ নাছিলে চাগে সেইকাৰণে চাগে ছুইচ অফ হৈ গৈছে চ' চাৰ্জ দি ল'ম আৰু ইয়াৰ হেৰি চাই ল'ম কিন্তু ইয়াত ভাল নে বেয়া কি বেটেৰী ভাল নে কি ভাল এতিয়া বিশেষকৈ মই বজালে গম পাম আৰু ইয়াত চাৰ্জ দি চাওঁ কিমান দেৰি চাৰ্জিং বেকআপ কিমান দেৰি দিয়ে চ' আপোনালোক থুলমূলকৈ ইয়াৰ ফিচাৰ্ছো মই কৈ দিওঁ ইয়াত কানেক্ট কৰিব পাৰে আপোনাৰ অডিঅ' কল আহিব অডিঅ' কল ৰিচিভ কৰিব পাৰে তাৰ লগত আছে USB তাৰ পৰা বেটেৰী বেকআপৰ হেৰি দেখাইছে ঠিকে আছে চাউণ্ড MP3 আছে তাৰ পৰা ইয়াত আছে আৰু বহুত লাউড স্পীকাৰ মই অলৰেডি গান বজাই পিনে আপোনাক দেখালোঁ গানটো কিমান লাউড হয় আৰু সেইটো কাৰণে ভাল লাগিলে আৰু লগতে মোবাইল যিটো অডিঅ' কল আছে চ' অডিঅ' কলৰ হেৰিখিনি চাওঁ আৰু অডিঅ' কল থাকিব লাগে কাৰণ মই ইয়াত জাষ্ট অলপ আগত চেক কৰিছিলোঁ আৰু চেক কৰি মই কলো কৰিছোঁ ইয়াত আছে মাইক ফেচিলিটি মাইক লাগি আছে আৰু ইয়াত অলৰেডি আপুনি ভইচ কল কৰিব পাৰিব কোনোবা কল কৰিলে ফোন ডিষ্টাৰ্ব নাই যে ফোনটো ল'বই লাগিব হাতত সেইটো কাৰণে ফোন কৰিব চাৰ্জ লগাই দিয়ে এইটো আপোনাৰ থাকিলে আপুনি কথা বিন্দাছ পাতিব পাৰে তাৰ লগত আছে TF মানে য'ত মেমৰি কাৰ্ড ডাইৰেক্ট মেমৰি কাৰ্ড পুট হয় চ' তাৰ লগতে আৰু এক্সট্ৰা আছে AUX আৰু য'ত আপোনাৰ হেডফোনৰ যিটো মানে AUX যিটো কেবল সেই কেবল এড কৰি পিনে আপুনি হেৰি কৰিব পাৰে আৰু ইয়াত আছে চাৰ্জিং পইণ্ট যিটো আমি নৰ্মেল ফোনত আমি যিটো ধৰক হেৰি চাৰ্জাৰ ব্যৱহাৰ কৰোঁ সেই চাৰ্জাৰ হেৰি কৰিব পাৰে ভলিউম আপ ডাউন তাৰ পৰা নেক্সট এণ্ড প্ৰিভিয়াছ ছং
তাৰপৰা ইয়াত আছে কল ৰিচিভ কৰা আৰু ভিডিঅ'টো পাউজ কৰা। ত' তাৰ নেক্সট আছে মুড, আপুনি মুড চেঞ্জ কৰিব পাৰে। আপুনি FM শুনে নে ইয়াৰ লগতে ধৰক FM শুনে লগতে ধৰ ব্লুটুথ কৰে নে কি MP3 বজায়। ত' ইয়াতে আপুনি চুজ কৰিব পাৰে আৰু মুডবিলাক চেঞ্জ কৰি ল'ব পাৰে। এইটো আছিলে এটা সাধাৰণ ৰিভিউ, ইয়াৰ কাৰণে কোনো স্পনচাৰ নাছিলে। চ' ইয়াৰ জাষ্ট মই এটা হেৰি কৰিছিলোঁ, যিটো অৰ্ডাৰ কৰিছিলোঁ সেই অৰ্ডাৰটো এটা জাষ্ট ৰিভিউ হিচাপে বা হেৰি হিচাপে ধৰ আনবক্সিং ভিডিঅ' এটা বনাবলৈ যত্ন কৰিলোঁ। ফাৰ্ষ্ট টাইমৰ কাৰণে মই আনবক্সিং ভিডিঅ' বনাইছোঁ। কেনেকৈ হৈছে কি হৈ পাৰিছোঁ নে জাষ্ট সেই বিষয়ে জাষ্ট কমেণ্ট কৰি দিব। যদি ভাল লাগিছে দেন 288 ইয়াতকৈ ভাল আৰু বেষ্ট কোৱালিটিত কিবা এটা পাম বুলি জাষ্ট মই এনেই ধৰক টাইম পাছ কৰিবলৈ ধৰক গান শুনিবলৈ এইটো এটা অনা হৈছে। আৰু কেনেকুৱা হৈছে ভিডিঅ'টো সেই বিষয়ে জনাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব যি মন যায় কৰি দিব। চ' আপোনালোকে যদি পাৰে ভিডিঅ'টো সকলো বেলেগ একো নালাগে, যাৰ ইম্প্ৰেশ্যনটো বেছি দিব, জাষ্ট লাইক কৰি যাব ভিডিঅ'টো। থেংক ইউ ছ' মাছ। লগ পাম নতুন এটা ভিডিঅ' সৈতে। টিল দেন টাটা, বাই বাই। জাষ্ট মই এই কথাটো বেয়া লাগিলে, জাষ্ট আপুনি এইটো চাই লওক। আপুনি যিটো লিখা আছে ইয়'ৰ অৰ্ডাৰ কালাৰ ৱাজ নট এভেইলেবল, উই আৰ ৰিয়েলি ভেৰি চৰি, প্লিজ ডু নট ৰিটাৰ্ণ। কাৰণ মই যিটো কালাৰ চইচ কৰিছিলোঁ সেই কালাৰটো আছিলে ব্লেক কালাৰ, আৰু ব্লেক কালাৰ নাহি পিনে আহি গ'ল মোৰ ওচৰত গল্ডেন কালাৰ, আৰু গল্ডেন কালাৰ অহা সেইটোকে মনটো দুখ লাগিছে। কিন্তু তথাপি মানে ভাল লাগিলে ইয়াৰ হেৰিটো, আৰু এটলিষ্ট মানে কোম্পানীৰ ফালৰ পৰা যিহেতু মোক এখন কাগজ লিখি পঠাইছে, চ' সেইটো কাৰণে ভাল লাগিলে। আৰু চাওঁ যদি ইয়াৰ কিবা প্ৰব্লেম থকা 10 দিনৰ কাৰণে ৰিটাৰ্ণ কৰা পলিচি যি আছে, কাৰণ ফ্লিপকাৰ্টত সেইটো এভেইলেবল হয় 10 days ৰিটাৰ্ণ এভেইলেবল, আৰু সেই 10 daysৰ ভিতৰত যদি কিবা প্ৰব্লেম পাওঁ চ' মই এইটো ৰিটাৰ্ণ কৰি দিম। তেতিয়ালৈকে চাওঁ বজাই চাওঁ 10 দিনলৈকে, 10 দিনত যদি কিবা ইয়াৰ অকণমান যদি প্ৰব্লেম পাওঁ চ' সেইটো ৰিটাৰ্ণ হ'ব। তাৰ কাৰণে কোনো টেনশ্যন নাই, কাৰণ যিটো পইচা এইটো ৰিটাৰ্ণ কৰাৰ পিছতো যাব। আৰু এটলিষ্ট মানে যিটো ফ্লিপকাৰ্ট অফিচত আমাৰ লখিমপুৰৰ যিটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চত মোক কেইবাজনো মোৰ বন্ধু আছে, এইফালে দাদা এজনো আছে। চ' প্ৰতিজন মানুহে মোৰ লগত ভাল।